কাহিনী কৈ মই মোৰ কথাটো সামৰিম দেই। প্ৰতিশ্ৰুতিও দিওঁ যেতিয়ালৈকে জীয়াই আছো, যেতিয়ালৈকে ৰাইজৰ বাবে কাম কৰি থাকিম, জীয়াই থকালৈকে কাম কৰি থাকিম আৰু আপোনালোকৰ সুখ দুখ বিপদে আপদে সদায় থাকিম। কেতিয়াবা সুখবোৰত দুদিন দেৰিকৈ পাব পাৰোঁ, কিন্তু যেতিয়া বিপদ হ'ব, যেতিয়া কিবা এটা প্ৰয়োজন হ'ব, আপোনালোকৰ নিজৰ ঘৰৰ সন্তানজনৰ দৰে সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ কাষত থাকিবলৈ চেষ্টা কৰিম আৰু এই চেষ্টাখিনি যাতে কৰি যাব পাৰোঁ তাৰ বাবে যাতে আপোনালোকে মোক আশীৰ্বাদ দিয়ে। এই আশীৰ্বাদ মৰম ভালপোৱাখিনিয়ে আমাৰ দৰে প্ৰতিজন মানুহৰ বাবে সাহস আৰু শক্তি আৰু মূলধন। তাতকৈ বেছি মোৰ একো নাই আৰু তাতকৈ বেছি নালাগে। আপোনালোকৰ আশীৰ্বাদখিনিয়ে যথেষ্ট। মই বিশেষ দীঘলীয়া নকৰোঁ, এনে সময়ত ক'বলৈ বিশেষ নাথাকেও। কৃতি ছাত্ৰ ছাত্ৰীৰ যিহেতু সম্বৰ্ধনা অনুষ্ঠান, মই সৰু সৰু ল'ৰা ছোৱালী, তাত বহি থকা ছোৱালীকেইজনে খুব হাত তালি মাৰি আছে, সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা সৰু কাহিনী কৈ মই মোৰ কথাটো সামৰিম দেই। এজন মানুহে দুটা গছৰ পুলি ৰুলে। দুটা গছৰ পুলি ৰোৱাৰ পাছত দুয়োটা গছৰ পুলিতে তেওঁ পানী দিয়ে। এটা গছৰ পুলি লহপহকৈ বাঢ়ি আহিল, বাঢ়ি ওলাই আহিল। আনটো গছৰ পুলি আছিল বাঁহৰ পুলি। পানী দি আছে নোলায়, পুলিটো মাটি ফুটি নোলায়। ইটো গুটিৰ পৰা পুলি হ'ল, পানী দি থাকে, ডাঙৰ গছ হ'ল, জোপোহা গছ হ'ল। আৰু এইফালে বাঁহৰ পুলিটো মাটি একে আছে, একো নাম গুণেই নাই। মানুহজনক সদায় ওচৰ চুবুৰীয়া মানুহে আহি কয় যে এই এটাটো ডাঙৰ গছ হ'ল, ইটো পুলিৰ কোনো চিনেই নাই, পানী দি থাকিলে কি হ'ব, একো লাভ নাই, নিদিবি দে। জোপোহা গছজোপা আৰু ডাঙৰ হ'ল, ইফালে একো দেখাই নাই। মানুহজনক তাৰ পাছতো সকলোৱে ক'লে লাভ নাই, এনেই পানীখিনি নষ্ট কৰিছ, এনেই সময় নষ্ট কৰিছ, জোপোহা গছটোৰ দৰে পুলি কেইটামান ৰ। মানুহজনে হাৰ নামানিলে। 5 বছৰ হ'ল, পানী দিয়ে থাকিল, পুলি নোলায়, একো নাই। মানুহে ঠাট্টাও কৰি যায়, কি মানুহে 5 বছৰ হৈ গ'ল পুলিত পানী দিয়ে আছে। 5 বছৰৰ পাছত গছৰ পুলিটো ওলাল। বাঁহ গছৰ পুলিটো যিদিনা ওলাল, মাত্ৰ 6টা সপ্তাহত 6 ফুট দীঘল হ'ল। মাত্ৰ 6টা সপ্তাহত ডাঙৰ ওখ বিল্ডিং এটা পাৰ হৈ যাব পৰাকৈ ওখ হ'ল। আৰু তেতিয়ালৈকে জোপোহা গছৰ পুলিটো মৰিবৰেই হ'ল। এই জোপোহা গছৰ পুলিটো যে সোনকালে ওলাইছিল, লেৰেলি গ'ল। আৰু বাঁহ গছৰ পুলিটোৱে সকলো ৰ'দ বৰষুণ বতাহ অতিক্ৰম কৰি হাজাৰ হাজাৰ বছৰ অতিক্ৰমি থাকিব পৰাকৈ, শিৰ ওপৰলৈ কৰি থাকিব পৰাকৈ স্থিৰ হৈ থাকিল। কিয় দেৰি হয় জানানে? বাঁহৰ গছৰ পুলি ওলাওঁতে বাঁহ যেতিয়া পুলিটো ওলায়, সি প্ৰথমতে ওপৰলৈ নোলায়, প্ৰথমতে মাটিৰ তললৈ ওলায়, শিপা মজবুত কৰে। যেতিয়া আমি নেদেখোঁ যে বাঁহৰ গছটো ওলোৱাই নাই, সেই সকলো সময়ত বাঁহৰ পুলিটোৱে মাটিৰ তলত নিজকে শিপাই লয়। এনেদৰে শিপাই লয় যে যেতিয়া মাটি ফুটি সি ওলাব, কোনো ৰ'দ বৰষুণ বতাহে যাতে তাক উভালি আনিব নোৱাৰে, তাৰ বাবে মাটিত দকৈ নিজক সংস্থাপিত কৰি লয়। আমাৰ জীৱনটো ঠিক তেনেকুৱাই। গতিকে আমি যদি নিজকে সেই বাঁহজোপাৰ দৰে শক্তিশালী কৰিব বিচাৰোঁ, বট বৃক্ষৰ দৰে শক্তিশালী কৰিব বিচাৰোঁ, মোৰ নতুনসকলৰ ওচৰত এটাই অনুৰোধ, শিপা মজবুত কৰিব লাগিব। শিপা মানে আমাৰ কৃষ্টি সংস্কৃতি। এই যে আমি অসমীয়া জাতি বুলি কওঁতে